5 most high-tech bikes under 3 lakhs 3 লাখৰ ভিতৰত পোৱা মানে 5খন হাইটেক বাইক আৰু হাইটেক বাইক সো দেখিলে আপুনি দেখিব ইয়াতে বাজাজ পালচাৰ হয় এখন নাম্বাৰ 1ত দিছে এখন বাজাজ পালচাৰ NS 400Z এইটো মডেল নাম্বাৰ এণ্ড ইয়াৰ যদি ডিটেইলছত চাই দেখিব আপুনি এইবিলাক ইয়াতে আছে বাজাজ পালচাৰ NS 400Z is one of the most features loaded machines in the segment. The bike has a very compact size and GN হক গাইস ইবিলাক বাদ দিয়া লেকচাৰ মাৰি লাভ নাই মানে লেকচাৰ বাদ দিয়া এতিয়া দামটো চাও ইয়াৰ বাজাজ পালচাৰ NS 400Z আৰু ইয়াৰ দামটো হল চাইছে দেখিছে মানে 1.85 লাখ শোৰুম অনুসৰি মানে 1.85 লাখ মানে 2 লাখ বুলি ক'ব পাৰি 2 লাখৰ অকমান কম বাৰু 1.85 লাখ হয় আৰু ইয়াৰ সিসি হল আপোনাৰ মানে 373 সিসি ইঞ্জিন সিলিন্ডাৰ ঠিক আছে সো এখন আছিল আপোনাৰ কিমান বাজাজ পালচাৰ NS 400Z নাম্বাৰ 1 হাইটেক বাইক সো নাম্বাৰ 2 আহিলা আপাচি TVS ৰ হয় এখন অবভিয়াসলি TVS আপাচিৰ RTR 310 আৰু ইয়াৰ দামটো যদি চাই আপোনাৰ দামটো হল আপোনাৰ 2,43 লাখ মানে 2.5 লাখ বুলি ক'ব পাৰি 2,43,000 ঠিক আছে এখন হল আপোনাৰ TVS আপাচিৰ RTR 310 এণ্ড ইয়াৰ যদি সিসি চাই সিসি ইয়াৰ সিসি বাৰু লিখা নাই যেন হওক ঠিক আছে বলক নেক্সটখন এখন আছিল আপাচিৰ RTR 310 তাৰ পিছত বুলি ক'লে আহিলে আপোনাৰ Yamaha R15 Yamaha R15 এখন most popular বাইক আমাৰ ভাৰতত মেইনলি যেন হওক এখন আপোনাৰ জাপানিজ ম্যানুফ্যাকচাৰ হয় এখন জাপানিজ ম্যানুফ্যাকচাৰ অফাৰ্স সো যেন হওক ইয়াৰ দামটো কম বাৰু ইয়াৰ 1.87 লাখ মানে 2 লাখৰ অকমান কম বুলি ক'ব পাৰি 2 লাখ ঠিক আছে শোৰুম অনুসৰি আৰু ইয়াৰ সিসি হল সিসিটো কম সিসিটো মানে 155 সিসি 155 ঠিক আছে সো এখন আছিল R15 আৰু ইয়াক বেছি লেকচাৰ মাৰি লাভ নাই সকলোৱে জানে পৰিচিত বাইক R15 Yamaha তাৰপিছত আহিল এখন আপোনাৰ হিৰো মেভৰিক আৰু ইখনৰ দাম আপোনাৰ দাম মানে মডেল নাম্বাৰ হল 440 আৰু ইয়াৰ যদি আপোনাৰ দামটো চাই ইয়াতে দামটো পাব আপোনাৰ মোটামুটি 2 লাখ অলপমান কম আৰু 1.99 লাখ শোৰুম অনুসৰি ঠিক আছে সো যেন হওক আৰু ইখন আপোনাৰ it uses 440 oil cooled engine which produce 27 bhp of power and 35 Nm torque ঠিক আছে সো এইখিনি আৰু মানে ইয়াৰ ডিটেইলছ খিনি নেক্সট বুলি ক'লে আহিলে আপোনাৰ এইখন Yamaha MT-15 আৰু এইখনৰ আপোনাৰ দামটো হল আপোনাৰ 1.72 লাখ মানে এইখনৰ 2 লাখৰ অকমান কম ঠিক আছে 1.72 লাখ মানে 2,72,000 বুলি ক'ব পাৰি শোৰুম অনুসৰি এণ্ড ইয়াৰ যদি চাই আপোনাৰ ডিটেইলছ খিনি লিখা আছে আপোনাৰ কি 14.1 Nm পিক টৰ্ক ঠিক আছে এইবিলাক পঢ়ি ল'ব ইয়াৰ সিসিটো হল আপোনাৰ 150 মানে 155 সিসি বাৰু যেন হওক এখন আছিল Yamaha MT-15 ঠিক আছে সো এই কেইখন আছিল 5খন মানে হাইটেক বাইক আন্ডাৰ 3 লাখৰ ভিতৰত পাব পৰা এই কেইখন মানে হাইটেক বাইক গাইস 5 most high-tech bikes under 3 lakhs so number 1 আছিল এখন বাজাজ পালচাৰ NS 400Z তাৰপিছত TVS Apache RTR 310 মানে তাৰপিছত Yamaha R15 তাৰপিছত আছিল হিৰো মেভৰিক 440 তাৰপিছত ইখন আহিলে আপোনাৰ লাষ্ট মানে ইখন Yamaha MT-15 ঠিক আছে সো এইখিনি আছিল আপোনাৰ কেইখনমান বাইক সো যেন হওক গাইস আশা কৰো ভিডিওটো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল চাল পালে সো লাইক কৰি দিও অবভিয়াসলি এণ্ড ডোন্ট ফৰগেট টু সাবস্ক্রাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে গাইস ফিर नेक्स्ट वीडियो पर सो टिल देन बाय एंड सी यू इन द नेक्स्ट वीडियो